লাঙি চাই আছোঁ। এয়া জাল, মাছ লাগিছে অলপ। সৰু জাল এইটো, সৰু মাছৰ জাল শেষ হৈছে আৰু এখন শেষ হ'ল আৰু এখন আছে। এতিয়া এইটোত কিবা 25 নে 30 নাজানো আৰু ইয়াৰ মাছ এইটো বহুত লাগিছে। আৰু ইয়াত এইফালে এখন আছে, এয়া কিমান মাছ লাগিল ইয়াত। আৰু এইখন আছে, চাই আহোঁ। টোটেল মাছ এইখিনি। এতিয়া ৰাতিৰ কাৰণে এসাঁজ হৈ গ'ল আৰু ভালেখিনি মাছ লাগিল আৰু ভাবিছিলোঁ মাছ নালাগিব বুলি, কিন্তু লাগিল আৰু সেয়াই আৰু গাঁৱৰ মজা এইটোৱে আৰু ভবাই নাছিলোঁ, ভবাতছে বেছিয়ে লাগিল। মই ইমানখিনি মাছ লাগিব বুলি ভবা নাছিলোঁ। আৰু এয়া নদী আৰু ধুনীয়া পৰিৱেশ এইটো গধূলি সময় আৰু কি যে ধুনীয়া পৰিৱেশ। গাঁৱত এইবোৰে মজা লাগে আৰু